নবৌ আৰু আইতাহঁতি লগ লাগি খুব ধুনীয়াকৈ পিঠাগুড়ি কেৰাহীত ভাজি আছে। আকৌ আনফালে আপোনালোকে দেখিবলৈ পাইছে যে নবৌৱে খুব ধুনীয়াকৈ গুড়বিলাক সৰু সৰুকৈ কাটি আছে। আৰু আনফালে চাওক গুড়বিলাক যেতিয়া কাটি হৈ গৈছে আৰু তাৰ পাছতেই কেৰাহীত এনেধৰণে গুড়বোৰ পকোৱা হৈছে। হয় বন্ধুসকল, এয়া কৰি থকা হৈছে কাৰণ আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু গতিকে আমাৰ নামঘৰৰ পৰিৱেশটো মই আজি আপোনালোকক অকণমান দেখুৱাবলৈ খুজিছোঁ। আৰু এয়া চাওক গোপিনীসকলেও খুব ধুনীয়াকৈ তেওঁলোকৰ নিজৰ নিজৰ কৰ্তব্যসমূহ তেওঁলোকে পালন কৰি আছে। আৰু আনহাতে চাওক খুব ধুনীয়াকৈ মাৰ প্ৰসাদ ধুই থকা হৈছে। যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ আজি জন্মাষ্টমী, গতিকে আমাৰ নামঘৰভাগিও আমি অকণমান সজাই তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে এই ৰঙীন পেপাৰবিলাক লগোৱাৰ কাৰণে আকৌ এইটো কৈ নিদিব দেই যে প্ৰাচাত্যৰ প্ৰভাৱ। এয়া কোনো প্ৰাচাত্যৰ প্ৰভাৱ নহয় বন্ধুসকল, এয়া হৈছে ভগৱান শ্ৰীকৃষ্ণৰ যিহেতু আজি জন্মাষ্টমী, গতিকে নামঘৰভাগৰ অকণমান সৌন্দৰ্য বৰ্ধনৰ বাবেহে আমি এই ৰঙীন পেপাৰসমূহ খুব ধুনীয়াকৈ আচলতে লগাইছোঁ। আৰু এতিয়া বলকচোন আমি নামঘৰ যিহেতু কলপুলিটো লগাব লাগিব গেটত, গতিকে বলক কলপুলি আনো। বৰ্তমান আমি আহি গৈছোঁ মানে কলতললৈ, কাৰণ ইয়াৰ পৰা কল উঘালি লৈ যাম আৰু নামঘৰ গেটত লগাম। আৰু এয়া পুতো চাওঁ, পুতো দেখাই দিয়া মুখখন এবাৰ। এই পুতো এটা মানে ভালকৈ খান্দা এয়া পুতোৱে লাগি আছে। পাছত এইফালে ময়ো পুতৰ লগত আহিছোঁ কাৰণ লৈ যাব লাগিব। আৰু দুজনমান আছে, এয়া আমাৰ থপক দা, এইফালে আছে পোৱালি, এইফালে আৰু এজন আছে। তো ভিডিঅ'টো চাই থাকক, খুব সুন্দৰকৈ একদম ধুনীয়াকৈ লৈ যাম। হলগি থাকিলে বোলে চাওক ভাল কৰি এখন ভালকৈ লগাই কোৰ চোৰ মানে একদম কলপুলি খান্দোতে এনেকৈ হৈ গ'ল মানে খুলি থাকিলে। আৰু সেয়া দুটাকৈ টাইলছৰ টুকুৰাৰে একদম ধুনীয়াকৈ মানে পুতোৱে বনাই আছে। তাৰপিছত এইফালে চাওক ধুনীয়াকৈ হাঁহি আছে গোটেইকেইটাই। তো ধুনীয়াকৈ মানে আমি বনাম, কোৰখন হৈ গ'ল। তাৰপিছত মজাকৈ আপুনি এটা কাম কৰিম, আমি এয়া দেখিছে কলপুলিটো আমি মানে কাটি নিনো আৰু ইয়াক ধুনীয়াকৈ উঘালি পেলাই লৈ যাম। তো এইটোৱে আৰু সেইটোৱে লৈ যাম। পুতোৱে ধুনীয়াকৈ লাগি আছে। তাৰপিছত চাই থাকক ভিডিঅ'টো শেষলৈকে, ধুনীয়াকৈ দেখাই আছোঁ আমি জন্মাষ্টমী আমাৰ গুৰুগৃহত কেনেধৰণে পালন কৰোঁ, খুব ধুনীয়াকৈ দেখাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াৰ পাছত আমি মানে গানা বাজানাটো বজাব লাগিব ন, সেইটো কাৰণে মানে আমি তাৰপিছত আমি মানে ধুনীয়াকৈ হেৰি লৈ আনিমগৈ, চাউণ্ড ছিষ্টেমো আমি ব্যৱস্থা কৰিম, সেইটো আনিমগৈ, দেখাই আপোনালোকে। এইফালে বৰলৰ বাঁহ এটাও আছে, একদম হাবিৰ মাজত আমি আছোঁ। তো এইখিনি জোকাই আছে। এয়া কলপুলি কটা হৈ গ'ল আৰু ধুনীয়াকৈ আমাৰ দোকানৰ একদম কিনাৰেদি একদম এনেকৈ ধুনীয়াকৈ লৈ আহিছে থপক দাই। মজা এনেকৈ লৈ যাব। আৰু এটা আছে এইফালে, লৈ আহ প্ৰভাত, দেৰি নকৰিবি। এয়া ধুনীয়াকৈ লৈ ভালকৈ। আৰু আমি যিখিনি কলপুলি কাটি আনিছিলোঁ খুব ধুনীয়াকৈ এনেধৰণে মানে নামঘৰত আমাৰ একদম গেটত খুব ধুনীয়াকৈ লগাই দিয়া হ'ল। আৰু এয়া বৰ্তমান লগাই আছে চক হে দোস্ত। দে আৰু চব ডিম্পুৱে হ'ল। তাৰপাছতে আহিলোঁ, এয়া হৈছে অংকুৰ গাড়ীত আমি চাউণ্ড ছিষ্টেমটো লৈ আহিম। গতিকে বলক অংকুৰ গাড়ীত আমি চাউণ্ড ছিষ্টেমখিনি লৈ আহোঁগৈ। ফাইনেলি বন্ধুসকল আমাৰ চাউণ্ড ছিষ্টেম মানে একদম নামঘৰত ধুনীয়াকৈ আমি লৈ আৰু তাৰ পাছতহে মোৰ মনত পৰিল ৰাতিচোন দিহানাম গাবলৈ নেগেৰাযোৰে অনা নাই। গতিকে এতিয়া আমি নেগেৰা আনিবলৈ গোলাই লৈ যাম, কাৰণ গোলাইত আমাৰ নেগেৰাযোৰ মেৰামতি কৰিবলৈ দিছিলোঁ। গতিকে বলক এইবাৰ নেগেৰাযোৰ লৈ আহোঁ। পোনে আমি নেগেৰা বলোৱা সেই মানুহজনৰ ওচৰত পালোহি। আৰু অৱশ্যে মানুহজনেও আমাৰ কামেই কৰি আছিল দেই। ভগৱন্তৰ ওচৰত সকলোৱে মূৰ দোৱাৰ সময়তে এয়া হৈছে ৰাতিৰ দৃশ্য। চাওক সকলোৱে খুব সুন্দৰভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কৃষ্ণয়ে কদেব এই দুখহাৰী এই কাল পাছত সিটো সকলো কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ পাছতে দিহানাম গাই আজিৰ এই ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।